আমাৰ প্ৰথমটো সাঁথৰ হৈছে সেয়া কোন হয় যি টোপনি গৈ থাকিলেও থিয় হৈ থাকিব পাৰে। ইয়াৰ উত্তৰটো হৈছে ঘোঁৰা। আমাৰ নেক্সট সাঁথৰটো হৈছে দেশ আছে মানুহ নাই, নদী আছে পানী নাই, কি কওকচোন বাৰু? ইয়াৰ উত্তৰটি হৈছে মানচিত্ৰ। আমাৰ নেক্সট সাঁথৰটি হৈছে 100ৰ পৰা 10ক কিমান বাৰ আঁতৰাব পাৰি? ইয়াৰ উত্তৰটি হৈছে এবাৰ। ইয়াৰ নেক্সট সাঁথৰটি হৈছে সেইটো কি যিটো আমাৰ সন্মুখতে আছে কিন্তু আমি দেখা নাপাওঁ? ইয়াৰ উত্তৰটো হ'ল ভৱিষ্যত। ইয়াৰ নেক্সট সাঁথৰটি হৈছে 5টা আখৰৰ মোৰ নাম, উল্টা চিধা এক সমান, কি হয় বাৰু মোৰ নাম? ইয়াৰ উত্তৰটি হ'ল নৱজীৱন। ইয়াৰ নেক্সট সাঁথৰটি হৈছে কি কাম ল'ৰাসকলে মাজে মাজে কৰিব পাৰে কিন্তু ছোৱালীয়ে কৰিব নোৱাৰে? ইয়াৰ উত্তৰ হ'ল দাড়ি কটা। আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি ল'ব।